আমি মন্দিৰ পৰা আহিলো এইফালে চাওকচোন গাড়ীত উঠিব নোৱাৰা ছোৱালী মই ৰাতিপুৱা সোনকালে শুই উঠিলে হয় নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ যাত্ৰা ডিব্ৰুগড় চহৰত অৱস্থিত বগীবিল দলংখনলৈ। এয়া আমি দলঙত উঠিলোৱে আৰু আপোনালোককো লৈ যাওঁ তেন্তে বলক চাওঁগৈ বগীবিল দলং। এয়া ৰাইজ চাওক আমি বগীবিল দলঙৰ এতিয়া আছো কি মজা সুন্দৰ পৰিৱেশ চাওকচোন এতিয়া হৈছে দুপৰীয়া আৰু খুবেই ৰ'দ, তথাপিতো ইমান দুপৰীয়া ৰ'দটো মূৰত লৈ পিনে আমি প্ৰকৃতিৰ এই সুন্দৰ দৃশ্য উপভোগ কৰিব লৈছোঁ। এয়া আমি গাড়ীখন ৰখাই লৈছোঁ আৰু সকলোৱে এতিয়া ফটো চটো অলপ মাৰি লওঁ। মই বোলো কিনাৰতে অকণমান ৱাকিং কৰা ভিডিঅ' এটাকে বনাই লওঁ। আৰু এয়া চাওকচোন কি সুন্দৰ এয়া ব্ৰহ্মপুত্ৰৰ দৃশ্য। এইফালে চাৰিওফালে নীলা 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 আৰু ডাৱৰবিলাক একেবাৰে ওচৰতে পোৱা যেন লাগিছে। ইমান সুন্দৰ এই দৃশ্য। এয়া আমাৰ ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰতে আমাৰ বগীবিল দলংখন। ইফালে আমাৰ ৰাইজসকলে ফটো মৰাত বিজি। এয়া ফটো মাৰি আছে। এইখন হৈছে ফেৰী। মই আগতে দেখা নাই, আজি প্ৰথম দেখিছোঁ। ফেৰীখন ৰৈ থকা যেন লাগিছে ভিডিঅ'ত, কিন্তু খুব লাহে লাহে আহি আছে দেই। মায়ে ফেৰীত উঠি পাইছে বুলি নাহিলে। গছ চছ বা ধুনীয়াকৈ থৈ দিছে। ধুনীয়াকৈ ৰৈ পেলাই আমি ফটো চটো মাৰি লৈ ভিডিঅ' চিডিঅ' বনাই আৰু পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু ৰ'দটো যথেষ্ট পৰিছে আৰু গৰম যথেষ্ট, আমি বেছি সময় ৰৈ থাকিব নোৱাৰিলোঁ আৰু পুনৰ মই গাড়ীৰ পৰা এয়া ভিডিঅ' কৰি দেখুৱাই দিছোঁ। যথেষ্ট দীঘল, ৪,৯৪০ মিটাৰ দীঘল এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আপোনালোকে গুগলত মাৰিলেও গম পাব। মই নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা আছে বুলি নাভাবোঁ, তথাপিতো মই ভিডিঅ'ত আপোনালোকক এয়া প্ৰকৃতিৰ দৃশ্যটো দেখুৱাই দিছোঁ। যিসকলে নাই চোৱা ভিডিঅ'টিৰ জৰিয়তে চাব পাৰিব বুলি আশা কৰিছোঁ। বগীবিল দলঙৰ কিনাৰতে এটা সৰু ৰাস্তা আছে, তাতে আছে কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট। আপোনালোকে যদি আহে তালৈও যাব পাৰে। আৰু আমি তলৰ পৰা আপোনালোকক দলঙৰ তলৰ দৃশ্যটো দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই এণ্ড টেক কেয়াৰ।